হেল্ল' এভৰিৱান, বহুত দিনৰ অপেক্ষাৰ মূৰত ফাইনেলি আমাৰ কোৱাৰ্টাৰ ৰেডি হৈ গ'ল আৰু আমি শ্বিফটিং ষ্টাৰ্ট কৰি দিলোঁ। আজি গোটেইখিনি ভিডিঅ' দেখাম, শ্বিফটিং কৰিলোঁ, ক'ত কেনেকৈ আমাৰ কোৱাৰ্টাৰটো দেখাম, লগতে ভাল এটা ৰেচিপিও দেখাম চিম্পল চাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু মোৰ খবৰ ভালেই বাৰু। আজি আকৌ বেছি ভাল, কাৰণ ফাইনেলি আমাৰ কোৱাৰ্টাৰটো ৰেডি হৈ গ'ল। আৰু আপোনালোকে মোৰ যিবোৰ ফ্ৰেণ্ড চাৰ্কল হয় সকলোৱে জানে যে আমি ইমান দিনে ভাড়াঘৰত আছিলোঁ। আমাৰ কোৱাৰ্টাৰটো ৰেডি হোৱাগৈ নাছিলে কিছুমান কাৰণত, অফিচৰ কিছুমান প্ৰব্লেমৰ কাৰণে কোৱাৰ্টাৰটো কেইদিনমান আমাৰ টাইম লগালে। কিন্তু ফাইনেলি গৈ এতিয়া আমাৰ ৰেডি হৈ গ'ল আৰু মোৰ বস্তু বাহানি অকণমান এতিয়া চিডিল লাগিব, কাৰণ ভাড়াঘৰত আপোনালোকে জানে আগতেও আমি কোৱাৰ্টাৰত আছিলোঁ, তো ভালেখিনি বস্তু আমি ল'ব লগা হৈছিল। আৰু সেইবিলাক বস্তু ভাড়াঘৰত আমাৰ বহুতখিনি জোৰা নাই, বহুতখিনি পেকিঙতে এতিয়াও আছে। ছমাহতে ভাড়াঘৰ পাম বুলি ছমাহতে আমি কোৱাৰ্টাৰ পাম বুলি ভাবি পেলাই আমি ইয়াত আছিলোঁ। কিন্তু ফাইনেলি গৈ আমাৰ এতিয়া 1.5 বছৰে হ'ল আৰু এতিয়া ফাইনেলি ৰেডি হৈ গৈছে আৰু আজি আমি শ্বিফ্ট কৰিব ওলাইছোঁ। ইয়াত ইমান দিন থাকিলোঁ, জেগাখিনি মানে অকণমান নিজৰ নিচিনা হৈ গৈছিল, মানুহখিনি ভালেই পাইছোঁ। আৰু আমি ইয়াতে এনেকৈ ছাতৰ ওপৰতে থাকোঁ আৰু ছাতৰ পৰা এনেকৈ তলত দেখা পায়। আৰু আদিও মানে ইয়াত থিয় হৈ পেলাই ধুনীয়াকৈ সেই তলত মানুহখিনি দেখা পায়, ধুনীয়াকৈ কথা চথা পাতি থাকে। কিন্তু এতিয়া অকণমান সেইখিনি অলপ মিছ কৰিব, কিন্তু উপায় নাই। কোৱাৰ্টাৰটো হ'লে অকণমান নিজৰ ঘৰ যেপো লাগে, নিজৰ নিচিনাকৈ থাকিবও পাৰি। আৰু অকণমান আদি অকলশৰীয়া নহয়, তাত খেলা সি লগৰ পাব। ইয়াত যেনিবা সি খালি মানুহ দেখি থাকে, গাড়ী মটৰ খুব দেখি থাকে, কাৰণ আমি ওপৰত আছিলোঁ। আমাৰ ইয়াৰ পৰা এইটো ৰাস্তাটো হয়, এইটো ৰাস্তাটো, আৰু ধুনীয়াকৈ ইয়াতে এইডোখৰতে থিয় হৈ পেলাই সি ধুনীয়াকৈ গাড়ী চাড়ী চাই থাকে। কিন্তু এতিয়া যাবতো লাগিবই, ইমান দিন ৰখিলোঁ যেতিয়া। ৰেডি হৈ গ'ল আৰু আমাৰ এতিয়া আজি শ্বিফ্ট কৰিব ওলাইছোঁ। শ্বিফটিংটো কি কৰোঁ, কেনেকৈ কৰোঁ অকণমান আপোনালোকক দেখাম। জাষ্ট ইয়াৰ পৰা বস্তুবোৰ নি তাত চিডিল কৰিব লাগিব, অকণমান আপোনালোকক দেখাম। আৰু মোৰ বস্তু আপোনালোকক দেখাই আছোঁ। এইটো শ্ব'কেছ, এনেকৈ আনাৰ পৰা এনেকৈয়ে আছে। এইটো শ্ব'কেছ হয় একচুৱেলি, কিন্তু উপায় নাই, এনেদৰে আমি বাহিৰতে বস্তুবোৰ থৈছোঁ। এইখিনি এয়া শ্বিফটিং ষ্টাৰ্ট হৈ গ'ল। আমাৰ যথেষ্ট বস্তু আছিল, কাৰণ আগতেও আমি কোৱাৰ্টাৰত আছিলোঁ, কৈছিলোঁ তাত গোটেইখিনি বস্তু লোৱা হৈছিল। আৰু যিখিনি বস্তু এনেকৈ টিংপাতো আমাৰ গেৰেজৰ আছিল, সেইবোৰ লৈ অহা হৈছিল, সেইবোৰ উঠাই দিয়া গৈছে এতিয়া ট্ৰাকত। আৰু এইবিলাক চব লেপ তুলি যি আছে, আলনা চালনা গোটেই ওলালোঁ বাহিৰত। আৰু এইবোৰ নিবৰ কাৰণে মিনি ট্ৰাক এখন মাতিলোঁ, কাৰণ বস্তু ইমানেই আছে যে আমাৰ সেই সৰু ট্ৰাকখনত নুজুৰিলে, আকৌ ডাঙৰ ট্ৰাক আনিলোঁ। আৰু এয়া আমি ফাইনেলি আমাৰ ভাড়াঘৰটো খালী কৰি দিলোঁ। গুড মৰ্ণিং এভৰিৱান। কালি আৰু ভিডিঅ' কৰা নহ'ল, গোটেইখিনি চিডিল কৰিলোঁ, আপোনালোকে গম পাইছে। উঠাই না। আৰু ইমানবোৰ বস্তু মানে কি ক'ব আৰু, যিহেতু ভাড়াঘৰত গোটেইখিনি চিডিল লগা নাছিল, ইয়াত আহি গোটেইবোৰ চিডিল কৰিলোঁ। আৰু এতিয়া আৰু আছে, বহুতখিনি আছে চিডিল কৰিবলৈ। যিমানখিনি পাৰিছোঁ কালি কৰি ল'লোঁ। বস্তু ঢেৰ, সেইকাৰণে অকণমান টাইম ল'লে আৰু কৰিবৰ কাৰণে। আৰু ফাইনেলি অকণমান উশাহ এটা পাইছোঁ। ঘৰটো ডাঙৰ আমাৰ কোৱাৰ্টাৰটো, আৰু অকণমান আপোনালোকক এনেই এটা ক্লিপ দেখাই দিওঁ। পিছত মই ভালকৈ যেতিয়া সজাম মই ভালকৈ দেখাম। মই অকণমান আপোনালোকক দেখাই দিওঁ, কাৰণ বহুতে মোক কৈ আছে যে কোৱাৰ্টাৰটো দেখাব মোৰ ফ্ৰেণ্ড চাৰ্কলখিনিয়ে, তো সিহঁতৰ কাৰণে বেছিকেলি এবাৰ আপোনালোকক অকণমান ক্লিপ দেখাই দিছোঁ। সেইটোৱে আমাৰ কোৱাৰ্টাৰটো, আমি তলত থাকোঁ, এইটো তলৰ ফ্ল'ৰটো লৈছোঁ আমি। আৰু মই অকণমান আপোনালোকক ভিতৰৰ ভিউটো এনেই অকণমান দেখাই দিওঁ। আজি বাৰু গোটেইখিনি ভালদৰে নেদেখাওঁ, কাৰণ একো ভালকৈ চিডিল হোৱা নাই, কালি আহিছোঁহে। আৰু জাষ্ট মই এনেই আপোনালোকক এটা লুক এটা দি দিম, আপোনালোকে চাই লওক। আৰু এইটো হৈছে আমাৰ মেইন ড্ৰয়িং ৰুমটো, হলটো। আৰু হলটোৰ পৰা একদম কৰ্ণাৰত গৈ পেলাই আমাৰ কিটচেনটো আছে। কিটচেনটো চলি যায় আৰু ঠিক ঠাকহে হয়। ইয়াতে মই কিটচেনটো অকণমান মই চিডিল লগাইছোঁ। তাৰপিছত এইফালে গৈ পেলাই এইটো এটা বেডৰুম হয়, এইটো গেষ্ট ৰুম কৰিছোঁ আমি। ইয়াতে কিতাপ পত্ৰ যি আছে চিডিল কৰিলোঁ। আৰু এইটো আমাৰ বেডৰুমটো হয়। ঘৰটো যিহেতু অকণমান চিডিল লগাইছোঁ, এতিয়া বাচন বৰ্তন ধুই গৈছে, এইখিনি থৈ লওঁ। তাৰপিছত
অকণমান কি বনাওঁ কি নবনাওঁ দেখাই দিওঁ। মই এনেই আপোনাক অকণমান পাকঘৰৰ ৰিভিউটো দেখাই দিছোঁ। অকণমান পাকঘৰটো চিডিল লগালোঁ বাৰু কালি, ভালেখিনি বস্তু আছে পাকঘৰৰ। এতিয়া মই দালি ধুওঁ, দালি লৈছোঁ আৰু কেনেকৈ বনাওঁ কি বনাওঁ আপোনালোকে চাই থাকক। দালি বনাবলৈ মই 3টা দালি ব্যৱহাৰ কৰিছোঁ, মুগ, মচুৰ আৰু ৰহৰ দালি। এনেদৰে 3টা দালি মিক্স কৰি বনালে মই খাই ভাল পাওঁ। আৰু ইয়াতে লগতে মই স্কোৱাছ দিম আজি। কেনেদৰে বনাওঁ চাওঁ ব'লক। আৰু প্ৰথমতে দালিখিনি ভালদৰে ধুই মেলি লৈছোঁ আৰু স্কোৱাছখিনি এতিয়া কাটি ল'ম। এফাল স্কোৱাছ লৈছোঁ মই, আৰু স্কোৱাছখিনি একদম মিহি মিহিকৈ নাকাটো, অকণমান টুকুৰা টুকুৰকৈ কাটিম। এনেদৰে কাটি লৈছোঁ। তাৰপিছত কেৰাহী এখনত তেল দি পেলাই মই ইয়াতে পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ফাৰ্ষ্টতে কাম হ'ল স্কোৱাছখিনি ভাজি ল'ম, কাৰণ তেনেকুৱাকৈ বনালে অকণমান টেষ্টটো বেছি ভাল আহে। নহ'লে স্কোৱাছটো দালিত দি পেলাই খালেতো বইল খোৱা যেনে হৈ যায়। এনেদৰে টেষ্টটো ভাল আহে খাবলৈ। আৰু এতিয়া ইয়াতে স্কোৱাছখিনি দি মই ফ্ৰাই কৰি দিম। স্কোৱাছখিনি অকণমান ভালদৰে ফ্ৰাই হোৱালে, কাৰণ যেতিয়া ফ্ৰাই কৰিম দালিখনৰ টেষ্টটো ভাল হয় আৰু স্কোৱাছৰ পিচকেইটা খাবলৈও টেষ্ট লাগে। আৰু এইখিনি সময়তে মই ইয়াতে নিমখ দি আৰু অকণমান সময় ভাজিম, আৰু লগতে হালধিও দি দিম একেলগে। যিহেতু দাইল বনাই আছোঁ, ইয়াত আৰু মছলা বেলেগ দৰকাৰ নাই। আৰু দাইলত বিশেষকৈ মই একো মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰুৱে কেতিয়াবা ব্যৱহাৰ কৰোঁ। আৰু এয়া মই আদা নহৰুৱে দিছোঁ, পেষ্ট অকণমান খুন্দনাত খুন্দি লৈ পেলাই। আৰু ইয়াত একো দিব দৰকাৰ নাই। এতিয়া যেতিয়া ভালদৰে আমাৰ স্কোৱাছখিনি ভজা হৈ যাব, তেতিয়া মই দালিখিনি দি দিম ইয়াতে। আৰু দালিখিনি দি অকণমান সময় ফ্ৰাই কৰিম, বেছি ফ্ৰাই নকৰোঁ, অকণমান সময় ফ্ৰাই কৰিম। যেতিয়া ভালদৰে অলপমান ফ্ৰাই হৈ যাব, তেতিয়া মই ইয়াতে পানী দি দিম। পানী অলপ সৰহকৈ দিছোঁ, কাৰণ যিহেতু মই কেৰাহীতে সিজাম, গতিকে পানী শুহি যায়। গতিকে প্ৰথমতে পানী অকণমান বেছি দিছোঁ। আৰু ইয়াৰ পৰা যিটো বগা বগা ফেন ওলায়, সেই ফেনখিনি মই কাঢ়ি দিম। আৰু সেইকাৰণে মই ইয়াত কোনো ধৰণৰ জিৰা বা পাঁচফোৰণ ইউজ কৰা নাই। নহ'লে এই ফেনখিনি যেতিয়া আমি পেলাই দিওঁ, পাঁচফোৰণখিনিও নোহোৱা হৈ মানে পেলোৱা যায়। সেইটো কাৰণে ফাৰ্ষ্টতে মই এইবোৰ দিয়া নাই। এতিয়া এই বগা ফেনখিনি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয়। এইখিনি আপোনালোকে পাৰিলে পেলাই দিব। আৰু মই এতিয়া ছাইডত ভাজি এখন বনাম। ভাজিখন মই অকণমান আজি বেলেগ টাইপত বনাম, আপোনালোকে চাই থাকক। এনেকৈ বনাই খাব আপোনালোকে, যদি সদায় একেটা ভাজি খাই খাই বৰ লাগে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ ইয়াতে, আৰু জ্বলা দিছোঁ। আৰু মই লৈছোঁ লেচেৰা আৰু আলু, আৰু আপোনালোকে বিন, গাজৰ, যিকোনো যি ভেজ থাকে সেইটোৱে দিব পাৰে। মই আজি অকল লেচেৰা দিয়ে ভাজিম বুলি ভাবিছোঁ। আৰু এই ভাজিখনত মই হালধি ব্যৱহাৰ নকৰোঁ। কেনেকৈ মই বনাওঁ চাই থাকক। এতিয়া যেতিয়া ভালদৰে ভজা হৈ যাব, তেতিয়া অকণমান কম জুইতে মই ঢাকনি দি ভাজিম, কাৰণ মই তেল একদম কম ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া দালিখিনি দেখিছে আমাৰ আধা বইল যেতিয়া হৈ গ'ল, ইয়াতে আলু দি দিম। আলুটো মই মোৰ ল'ৰাৰ কাৰণে দিছোঁ, সি দালিত দিয়া আলু খাই ভাল পায়। এতিয়া ইয়াত যেতিয়া মই অকণমান ভজা হৈ গ'ল, আকৌ ঢাকনিখন গুচাই পেলাই আকৌ অকণমান ভাজিম। ইয়াত বেলেগ কাম নাই, ভালদৰে কম জুইতে আমি ভাজি থাকিব লাগিব। আৰু নিমখ দিছোঁ মই ইয়াতে, যিহেতু হালধি ইউজ নকৰোঁ বুলিয়ে কৈছোঁ। গতিকে আকৌ এবাৰ মই কম জুইতে এনেকৈ ঢাকনি দি পেলাই ভাজি লৈছোঁ। তেতিয়া কি হয়, আমাৰ সিজি যায়। আৰু ইয়াত মই চয়া চচ ব্যৱহাৰ কৰিম। আজি একদম ৰেষ্টুৰেণ্টত যেনেকৈ আমি কেতিয়াবা খাওঁ মিক্স ফ্ৰাই, অকণমান চাইনিজ টাইপত, তেনেকুৱাকৈ বনাম বুলি ভাবিছোঁ। চয়া চচ মই অকণমান দিছোঁ, 1 চামুচমান হ'ব, যিহেতু মোৰ চব্জি কম হয়। এইখিনি দি ভালদৰে মই ভাজি লৈছোঁ। ইয়াতে আৰু অকণমান মই ঢাকনি দিম, যাতে চয়া চচখিনি ভালদৰে ভাজিত লাগি যায়। আৰু নিমখ মই অলপ কমেই ব্যৱহাৰ কৰিছোঁ, কাৰণ চয়া চচত অকণমান হ'লেও নিমখ থাকে। এয়া দেখিছে, দেখিবলৈ একদম কালাৰটোৱে বেলেগ হৈ গৈছে, দেখিছেনে? আমাৰ ভাজি ৰেডি হৈ গ'ল। আমি নৰ্মেলি যেনেকুৱা ভাজি খাওঁ তাতকৈ বেলেগ লাগিছেনে? দেখিবলৈ বেলেগ, যেনেকুৱা খাবলৈও বেলেগ হৈছে। আৰু এইখিনি মই নমাই দিছোঁ। চাওক, কালাৰটো ইমান ধুনীয়া হৈছে। হালধি দিলে এই কালাৰটো নাহে, অকণমান বেলেগ আহে। গতিকে এনেদৰে কেতিয়াবা খাই চাব। আৰু এইফালে আমাৰ দালিও ৰেডি হৈ গৈছে, ধুনীয়াকৈ সিজি গৈছে। আৰু মই দালিটো একদম গলাই খাই বেয়া পাওঁ, অকণমান এনেদৰে থাকি। আৰু মই আজি তড়কা দিম দালিত, যিহেতু মই পাঁচফোৰণ বা জিৰা একো দিয়া নাই আগতে, গতিকে পিছত দি দিম। এতিয়া ইয়াতে শুকান জলকীয়া এটা দি দিছোঁ, তেজপাত দিছোঁ 2 খিলা। আৰু ইয়াতে দিম মই পাঁচফোৰণ অকণমান। পাঁচফোৰণৰ সলনি জিৰা দিলেও ভাল লাগে, কিন্তু দালিত মই পাঁচফোৰণে দিওঁ। আৰু এইখিনি এতিয়া একদম ডাইৰেক্ট গৰমে গৰমে কেৰাহীত দি দিম, তেতিয়া আমাৰ দালিখনৰ টেষ্টে বেলেগ আহি যাব।
আপোনালোকে এনেদৰে দালি বহুতে খাই জানিছোঁ, কিন্তু স্কোৱাছ দি ভাজি এনেদৰে খাই চাবচোন। আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো আৰু মোৰ ৰেচিপিটোতে আপোনালোকে ভাল পালে, আৰু পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে মই পিংকীয়ে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই।